নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ৰাজীৱ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গগৈদা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিলোঁ বগামাটি। এইকেইখন বাহনেৰে আহিলোঁ, এইকেইখনলৈ আহিলোঁ অলপ। আমাৰ আজি পেজ চলি আছিলে, তাৰপিছতো আমি অকণমান সময় উলিয়াই পিনি আহিলোঁ। এতিয়া এই ওপৰত উঠিব মানুহ। বগামাটি দেখিছে, এইটো ভূটান বৰ্ডাৰত আছে, সীমান্তত আছে। এয়া আছে এজন পিয়ানুজ দত্ত। এতিয়া তালৈ ওপৰলৈ উঠি যাব, ৰছী আছে, কেবুল আছে, কেবুলত উঠিবলৈ যাব মানুহ এতিয়া উঠি আছে। আৰু মা সতীৰ্থ আছে আৰু দুজন, সিহঁতি উঠিম বুলি কৈছে। বলক চাওঁ। মোৰ চেনেলটোৰ বিষয়ে কি ক'বা ৰাইজক? চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, লাইক কৰি দিয়ে, চবেই শ্বেয়াৰ কৰি দিব। এডভেঞ্চাৰ টাইপ কৰিব লাগে। আজি বৰ্তমান মই নকৰোঁ, মানে মোৰ অলপ গাটো অসুস্থ হৈ আছে। এই মোৰ লগৰ এজনে কৰিব, যোনটো কেবুলত যাব হুইলত যাই পিনি একবাৰ আহিব। আপ এণ্ড ডাউন আপোনালোকে আহিব। আপ এণ্ড ডাউন কিমান কৈছিলে? 300 টকা। 300 টকাত আপোনালোকে নদী সিপালে যাবও পাৰিব। ফুটবলাৰ হয় পুৰা। খালি তাতে যাই পাওঁতে পাৰি ধৰা আকৌ নাহিলে কিবা একচুৱেলি তাত ধৰি মোবাইল ধৰি যাই আছে, অলপ চাবি হা। কেনেকুৱা লাগিছে আজি আপোনাৰ পিকনিক প্লেচত আহি? মজা লাগিছে নে? অলপ ল'ৰাটো লাজ কৰি আকৌ দেই। আজিৰ দিনত ছিংগুল থকা ল'ৰাটো এইটো এইফালে চাই দিয়া এবাৰ। ছিংগুল থকা ল'ৰাটো এইজন ধেমাজি, এই দুজন আছে ধেমাজি হা। এইজন শিৱসাগৰ ছিংগুল ল'ৰাটো এইটো। আৰু আপোনালোকে যদি ধেমাজি পৰা চাই আহিছে কমেণ্ট কৰিব। এইকেইটাই চিনি পায় নেকি চৈতানকেইটা? এইজন হৈ গ'ল শিৱসাগৰৰ এজন, এইটো হৈ গ'ল ধেমাজি পুৰা। এতিয়া আমাৰ হৈ গ'ল, কাৰণ এতিয়া আমাৰ হাতত সময় কম। সেইটো কাৰণে এতিয়া আমি যাব লাগিব আকৌ 3টা বজাৰ পৰা 15 আগষ্ট কাৰণে প্ৰেক্টিছ কৰিব লাগিব, পেৰেডৰ প্ৰেক্টিছ কৰিব লাগিব। সেইটোৰ পৰা আমি ওলাইছোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, কমেণ্ট বক্সত জনাব। আৰু এইটো প্ৰথম বনাই আছোঁ আৰু ভিডিঅ', ইমান দিবলৈ টাইমো পোৱা নাই, ইমান এক্সপিৰিয়েঞ্চো নাই। সেই যদি কিবা ভুল হয় সকলোৱে ভুলখিনি ক্ষমা কৰি দিওঁ।